নমস্কাৰ। আজি আমি উপস্থিত আছোঁ দৰং জিলাৰ পশ্চিম প্ৰান্তৰ এখন প্ৰসিদ্ধ সত্ৰ ৰত্নাৱলী সত্ৰত। এই সত্ৰখন স্থাপিত হৈছিল 1604 চনত। এই সত্ৰখন আমাৰ সত্ৰৰ নিচেই সমীপতে অৱস্থিত। আহক আমি সেই সত্ৰ সম্পৰ্কত আমি অধিক তথ্য জানিব বিচাৰিছোঁ আমাৰ মন্দিৰৰ বিষয়ববীয়াৰ সৈতে। আপোনাৰ চিনাকিটো দিব। নমস্কাৰ, মই শ্ৰী দিলীপ কুমাৰ বৰুৱা, শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰ পৰিচালনা সমিতিৰ মই সম্পাদকৰ দায়িত্বত আছোঁ। এই সত্ৰখন 1604 খ্ৰীষ্টাব্দত শ্যামৰাই ভকতে স্বপ্নাদিষ্ট হৈ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ননৈত উটি অহা এখন সাঁচিপতীয়া ৰত্নাৱলী পুথি পাই তেওঁক সপোনত দেখুৱাইছিল যে মোক স্থাপন কৰক, আৰু তেওঁ সেই মৰ্মে এই সত্ৰখন স্থাপন কৰিছিল 1604 খ্ৰীষ্টাব্দত। আৰু তেতিয়াৰ পৰা এইখন এখন সত্ৰ হিচাপে জনমানসত প্ৰতিষ্ঠিত হৈ আছে। এই সত্ৰখনৰ আজি প্ৰায় 450 বছৰ হৈ গ'ল যদিও সত্ৰখনৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ ৰাজহুৱাভাৱে আমি আগবাঢ়িব উন্নয়নৰ পুঁজিৰ পৰা আমি 15 লাখ টকা পাইছিলোঁ, আৰু সেই টকাৰে আমি বৰ্তমান এটা মণিকূট নিৰ্মাণ কৰি আছোঁ। এই সত্ৰখনত বৰ্তমান 107 ঘৰসমূহৰ ব্যক্তি আছে, যদিও তেওঁলোক প্ৰায় কৃষিজীৱী। প্ৰায় এই 106 ঘৰ মানুহৰ ভিতৰত প্ৰায় 7-8জন মানুহে আমাৰ চাকৰিৰ লগত জড়িত ব্যক্তি আছে, তাকো তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ চাকৰি। গতিকে সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আহ্বান কৰিছোঁ, যাতে এই মহাপুৰুষীয়া সত্ৰখনে অসমৰ যি ধৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত আজি 450 বছৰে যথেষ্ট অৰিহণা যোগাই আছে। এই সত্ৰখনৰ মাহাত্ম্য যথেষ্ট আছে, কাৰণ এটা সময়ত এই সত্ৰখনৰ সন্মুখেৰে যিকোনো বেশভূষা বা বিয়া বাক্য বচন কৰি যাব নোৱাৰিছিল, আৰু লগে লগে তেওঁক বিভিন্ন ধৰণে মানসিক চাপত বা মানসিক বিকাৰগ্ৰস্ত হৈ ইয়াত বিভিন্নজন মানুহে পাছত শৰাই বা ভূমি ভাল হোৱাৰ নজী আছে। আজিও আজি এই সত্ৰখনত বহুকেইজন বহু ঠাইৰ পৰা মানুহ আহি আছে বা দৰ্শনাৰ্থী আহি আছে। তেওঁলোকে যি মনোকামনা কৰি এই সত্ৰখনলৈ আহে, প্ৰায়ভাগৰ পৰাই আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ মনোকামনাবিলাক প্ৰায় সম্পূৰ্ণ হয় বা তেওঁলোকে ফল পায়। আৰু ইয়াত আমি দৈনিক শলাবন্তী আৰু এই সত্ৰখনৰ কেনেকুৱা বিধি বিধান আছে বিশেষকৈ? এইখন সম্পূৰ্ণ মহাপুৰুষীয়া সত্ৰ। ইয়াতে এক দেৱ এক হ'ব, একবিনা নায়িকেৱ। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যি বাণী, সেই বাণীৰে এই সত্ৰখন পৰিচালিত। ইয়াত কোনো পূজা পাতল বিধি বিধান বা মূৰ্তি নাই। ইয়াত মেইন গুৰু আসনত ৰত্নাৱলী পুথি, সাঁচিপতীয়া ৰত্নাৱলী পুথিখন স্থাপন কৰাই আছে, মাধৱদেৱৰ বিৰচিত। আৰু ইয়াত সচৰাচৰ জেঠ মাহত এখন বৰসভাখন হয়, আৰু তেনেদৰে কাতি মাহৰ শেষত আমাৰ যি নখোৱা প্ৰথা, আমাৰ অসমীয়া সংস্কৃতিৰ সেই প্ৰথাখন ইয়াত আমাৰ এই সত্ৰত আঘোণৰ প্ৰথম সপ্তাহতে এটা ভোগ হয়, আৰু সেই ভোগত এই অঞ্চলৰ সমূহৰ ব্যক্তিৰ বাহিৰৰ বিভিন্ন নমস্কাৰ। আপোনালোকে ইয়াত গুৰু আসনত মাধৱদেৱ বিৰচিত এই ভক্তি ৰত্নাৱলী গ্ৰন্থখন স্থাপন কৰিছে, নহয় জানো? এইটো কেতিয়াৰ পৰা ইয়াত স্থাপিত হৈ আছে? প্ৰায় 400 বছৰ হ'ল, 2-4 বছৰ বাকী আছে। 400 বছৰ হৈ গৈছে। এইটো ক'ত আপোনালোকে উদ্ধাৰ কৰিছিল এই গ্ৰন্থখন? এইটো ৰত্নাৱলী সত্ৰ নেকি, ননী নদীত উঠি আহিছিল কাঠৰ বাক্সাটো। এতিয়া সেই কাঠৰ পেৰাটো, এতিয়া বাক্সা বুলি কৈছে, পেৰাইটো উঠি আহিছিল। সেই পেৰাটো এতিয়া বৰ্তমান স্থাপন কৰি থোৱা গৈছে এই ব্ৰজাৱলী ভাষা, কাঠেলি আখৰ আৰু সাঁচি পাতত আছে। তেতিয়াৰ পৰা অক্ষত অৱস্থাতে আছে ইয়াত? হয়, অক্ষত অৱস্থাত আছে। যিটো বাক্সত উঠি আহিছিল এই পেৰাত, সেইটো পেৰাতে আমি স্থাপন কৰি থোৱা। আৰু আপোনালোকে ইয়াত সদায় নিত্য বিধি অনুযায়ী আপোনালোকে ইয়াৰ হেৰি কৰে? ৰত্নাৱলী যিখন গ্ৰন্থ আছে সেইখনো আপোনালোকে সেৱা শুশ্ৰূষা কৰে। আৰু ইয়াৰ কেনেকুৱা আছে, ইয়াৰ সেৱা বিধিটো কেনেকুৱা? সেৱা বিধিটো আমাৰ ধৰ দিনটোত ৰাতিপুৱা গধূলি দুপৰীয়া তিনিটা আমাৰ একেলগে সাৰা পোচা সাৰা বা প্ৰসংগ কৰিব লাগে। ৰাখিব লাগে। আৰু ৰত্নাৱলী পুথিখন আমাৰ এতিয়া যি পঢ়ুৱাতে জেঠিছে কিজানি, আৰু যাত্ৰীৰ ফালৰ পৰা আমাৰ সোমবাৰ দিনাখনে নধৰা হয়। কিন্তু আমাৰ এতিয়া কমিটি দুৰ্বলৰ কাৰণে আমাৰ এতিয়া যাত্ৰীখিনি আমি সুবিধা দিব পৰা নাই। থকা খোৱা বহা মেলা আমি সুবিধা দিব লাগিব। ঠিক আছে। আপোনালোকৰ এই যিটো গুৰু আসন আছে সত্ৰত, তাতে কি গ্ৰন্থ প্ৰতিষ্ঠা হৈ আছে? তাত ৰত্নাৱলী, সাঁচিপতীয়া মাধৱ গুৰুজনাই ৰচিত কৰা ৰত্নাৱলী পুথিখন আছে। মানে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত যি ভক্তি ৰত্নাৱলী সেইখন আছে, সেইখনে মানে আপোনালোকৰ ইয়াত আছে? সেইখন আছে। সেইখনক কেনেকুৱা বিধিৰে আপোনালোকে সেৱা সৎকাৰ কৰে? সেইখন আমাৰ স্বয়ং বিষ্ণু হিচাপে
সেৱা কৰা হয় 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 স্বয়ং বিষ্ণু হিচাপে হয় এনে ৰত্নাৱলী মাই বুলি কয় কিন্তু মাই নহয় স্বয়ং বিষ্ণু হিচাপে আমি তাৰমানে বিষ্ণুৰ প্ৰতিনিধি হিচাপে আপোনালোকে ভক্তি ৰত্নাৱলীখনক সশ্ৰদ্ধ প্ৰণাম জনায় হয় আৰু এই সত্ৰখনৰ বিধি বিধান বা নীতি নিয়ম সেই বিষয়ে অকণমান কওকচোন হয় সত্ৰখনৰ যিখিনি আমাৰ কমিটিৰ এই সদস্য গোটেইখিনি আমাৰ এই সত্ৰখনৰ আমাৰ তাৰমানে কোনো দেৱ দেৱীৰ পূজা পালন কৰিব নোৱাৰোঁ মহাপুৰুষে কোনো দেৱ দেৱীৰ পূজা পালন কৰিব নোৱাৰোঁ আৰু আমাৰ সত্ৰখনৰ যিখিনি আমাৰ কমিটিৰ মানুহ আছে ল'ৰা ছোৱালী জন্ম পালি মাহেকীয়া হৈ যোৱাৰ পিছত আমি পিঠাগুড়ি জুপিলি দি শৰাই দি অৰ্পণ কৰি দিব লাগে আৰু মাক দেউতাক ঢুকিলি কাম কাজ যাৱাৰ পিছত আনি পেলাই এটা গুড়া সেৱা দি শৰাই এখন দিব লাগে দিলেহে এটা উদ্ধাৰ হ'ব পাৰে গতিকে আমাৰ সত্ৰখনত যিখিনি নীতি নিয়ম গোটেইখিনি আমাৰ কোনো কমিটিৰ মানুহ শিকোৱা নহয় ৰত্নাৱলী ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো এনেকৈ আগতে প্ৰথমতে দেউৰীয়াটোক দিছিল ভকতটোক কিন্তু তাৰপিছত এই দেউৰীয়াক ভকতে দি যোৱা হয় কিন্তু এনেই আমাৰ এটা কোনো হেৰি কমিটিৰ ফালৰ পৰা শিকাই দিয়া নহয় এতিয়া আমাৰ নীতি নিয়ম আচাৰ বিচাৰ গোটেইখিনি ভকতটোৱে দি থাকিব লাগে এজন নিষ্ঠাৱান বা সাত্বিক ভকত হ'বৰ কাৰণে কেনেকুৱা গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভাবে সেইটো নিয়মমতে খং ৰাগ খাৱা লোৱা আচাৰ বিচাৰ গোটেইখিনিতে নীতি নিয়ম থকা মানুহ খুব ভাল আৰু এই জলঘৰকে খাৱা লোৱা বা আচাৰ বিচাৰ নোহোৱাকৈ নহয় মানে ইন্দ্ৰিয় সংযমী হোৱা উচিত আৰু ইন্দ্ৰিয় সংযমী হোৱাটো বেছি উচিত হয় আৰু আমাৰ তাৰমানে এটা ৰত্নাৱলী সেইটো দুখ নাই এই যি বিয়া বাৰু হ'ব পাৰে হয় আৰু ভগৱান যি গোবিন্দ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হ'বৰ কাৰণে আপোনালোকে সমূহৰ মানুহখিনি কেনেদৰে অনুপ্ৰাণিত কৰে বা কেনেধৰণে উৎসাহিত কৰে তেওঁলোকৰ যাতে ঈশ্বৰত মতি হয় ঈশ্বৰৰ আমাৰ এটা যিখিনি কমিটি এইখিনি দেচোন বাহিৰাই কমিটিখিনি জানেই বাহিৰা মানুহবোৰ আমাৰ ইয়াতে এতিয়া সত্যতা এটা দাপৰ কলিত আমাৰ নিয়মমতে হৰিৰ নামে যুগত ধৰ্ম গতিকে এতিয়া আমাৰ শংকৰ গুৰুজনাৰ যিটো নীতি নিয়ম আছে সেইটো দিয়ে আমাৰ এতিয়া চলি থকা যায় মানে শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই যি আপোনালোকৰ বাট দেখুৱাই দি থৈ গৈছে সেই বাটৰে চলি যোৱাটোৱে আপোনালোকৰ পৰম কৰ্তব্য হিচাপে আপোনালোকে মানি গৈছে আৰু যিখিনি প্ৰজন্ম উঠি আহি আছে সেইসকলে যাতে এই মহাপুৰুষসকলক পদাংক অনুকৰণ কৰে তাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে না আপোনালোকে তাৰ কাৰণে আমাৰ কৰা গৈছে আমাৰ কমিটি ধৰ তাৰ কাৰণে যোগাযোগ কৰি আছে সেনেকুৱাকৈ বা কিছুমান শিক্ষা কৰি আছে যিটো আমাৰ পৰম্পৰা কিছুমান এৰিও আহি থাকিব লগা হৈছে কিছুমান গোটেই আগৰ পৰম্পৰাটো ধৰি যাই থাকিলে নহয় আমাৰ শংকৰ গুৰুজনা মাধৱ গুৰুজনা নীতি হিচাপে আমি এতিয়া কিছুমান পালন কৰি যাই থাকিব লগা হৈছে আমি তেওঁলোকৰ নীতি নিয়ম পালন কৰি যাই থকা গৈছে এতিয়া এই মন্দিৰত এই সত্ৰত আপোনালোকৰ নাম কীৰ্তন সেইবিলাক হয় চাগে হয় নাম কীৰ্তন হয় আৰু জেঠ মাহ আমাৰ এই সমূহীয়া আমাৰ যিখন সভা বুলি কয় বৰসভা সেইখন হয় দ্বিতীয় শনিবাৰ ৰবিবাৰ তাৰপিছত আকৌ কাতি মাহ ভাগৱত পাঠ হয় মাহতেদি তাৰপিছত আকৌ সামৰণিটো 1 তাৰিখ 2 তাৰিখ বা 2 দিনা এনেকুৱা সেইটো তাৰমানে তাৰিখ হিচাপে নাই আৰু শংকৰ গুৰুজনাৰ তিথি মাধৱ গুৰুজনাৰ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সেইখিনি আমাৰ পালন কৰা যায় সেইখিনি আমাৰ গোটেইখিনি নীতি বা দেউলটো আমাৰ 13 বৰ্ষত হয় সেইটো আমাৰ পালন কৰা যায় আপোনাক বহুত ধন্যবাদ জনাইছোঁ পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণই আপোনাক কৃপা কৰক আপুনি যাতে এই সত্ৰখনত সেৱা আগবঢ়াই থাকিব পাৰে গুৰু মাধৱৰ পদাংক অনুকৰণ কৰি আপুনি আগবাঢ়ি যাওক এই কামনা আমাৰ